more than 30 to 40 মানুহ আহিছে আমাৰ দোকানত তাতে নাহা আগত হিন্তে মানে এক জায়গাত পুৰা কিবা জমা হৈ আছিল দোকানত নাহা আগত এক ঘণ্টা আগত মানে এক কোনোবা কিবা এইটো হাইলং পাৰ্কত চেয়াৰ এফালে তাতে গুট খাই আছে তাৰপিছত কিবা অলপমান আগত তাতে ব্ৰিজৰ ওচৰত তাৰপিছতে সব মিলি হিন্তে আকৌ আহিলে আমাৰ দোকানত জেন ষ্টৰত আহিলে দোকানত জেন ষ্টৰত আহিলে তাৰপিছত তাত আহিলে মই তেতিয়া নাছিলো তে মোক মোৰ নননে মোক ফোন কৰিলে মালিন তই আসুন কিবা ইয়াতে ইমান মানুহ আহিছে কিবা দাদাক বিচাৰি আছে আৰু খং উঠি আছে বুলি কৈছে মোক তাৰপিছত মই গ'লো তাতে তাত সবে মানে পুৰা ফোন লৈ ভিডিঅ' কৰি আছে নিজকে মানে কিবা কিবি মানে সবে নিজৰ কিবাতে আছে আৰু তাৰপিছত মই ক'লো কি মই ডাইৰেক্ট হিন্দৰ কিবা তাতে মই সুধিলো কি আপোনালোকে মানে ফটকে আহি দোকান বন্ধ কৰিছে কি কাৰণে দোকান বন্ধ কৰিলে বুলি মই সুধিলো তে ক'লে কি হিন্দে একো কোৱা নাই হিন্দে মানে একো কোৱা নাই মোক আপোনালোকে দোকান বন্ধ কৰিছে কি মই এইটো কপি পছে নতুন দোকান কি বন্ধ মেন কি বন্ধ কে নিলা আঠি নিচিনিতো মই এইটো কথা সুধিছো তাৰপিছতে তাতে আছিলে তিনিটা মাইকী আছিলে মোৰ লগত যোনে কথা পাতিছিলে হিন্দে পুৰা চিঞৰ বাখৰ কৰিলে মোৰ ওপৰতে চিঞৰ বাখৰ কৰিলে কিবা কিবি ক'লে তাৰপিছত মই মোৰ মাত ডাঙৰ কৰি দিলো এনেকা নহয় আপোনালোকে যদি বন্ধ কৰিব আছে কিবা আছে ক'লে তো কিবা আনক কাগজ পত্ৰ আনক কি আছে কি নাই তো তেতিয়াহে আমি কৰিম একো নকৰাকে হেঁতে আহিলে তাতে বন্ধ জবৰদস্তি ছেটাৰ বন্ধ কৰিলে তাৰপিছত মোৰ ভাইটি আহি পালে তাতে তে ভাইটি ক'লে কি কাৰণে বন্ধ কৰিছে আপোনালোকৰ কাগজ আছে না কিবা আছে বুলি সুধিলে তে ল'ৰা কেইটামান আহি তাক ধমকি দিলে ঠেলা ঠেলি কৰিলে তাৰপিছত সি জবৰদস্তি ছেটাৰটো উঠালে ছেটাৰটো উঠা নালাগে কিবা কাগজ আনক তেতিয়া বন্ধ কৰিব লাগে অথৰিটি যদি কয় কি বন্ধ কৰিব লাগে আমি বন্ধ কৰি দিম এইটোৱে কি কথা আছে কি নাই আমি একো গম নাপাওঁ ফটকে আহিছে তাতে মোৰ হাজবেণ্ডক বিচাৰিছে কি কাৰণে বিচাৰিছে কি নাই একো গম নাপাওঁ তাত গৈছো কি কাৰণে আপোনালোকে বিচাৰিছে আপুনি কোন হয় বুলি মোক সুধিলে আপনি কোন হয় এইটো জায়গাটো পঙ্কজ জেনৰ কিবা হয় কি কিবা প্ৰপাৰ্টি হয় আপনি কোন হয় আৰে পঙ্কজ জেন তো মোৰ মতা হয় কিবা মোৰ হাজবেণ্ড হয় তো মোৰ হাজবেণ্ড হলে তো মোৰ ঘৰ হয় ন এইটো ঘৰ হয় ক'লে তো মোৰ হাজবেণ্ডৰ কি আছে তো মোৰে হ'ব মইতো যাবতো লাগিব ন তাতে কি আছে কি নাই তাত গৈছো তাৰপৰা ঠেলা ঠেলি কৰিলে ল'ৰাকেইটা মোৰ লগতো ঠেলা ঠেলি কৰিলে তাৰপিছত ভাইটিক মাৰিলে এইটো হেলমেট কোনোবাই হেলমেট দি মাৰিলে কোনোবাই লাট দি মাৰিলে কোনোবাই ঘুচা মাৰিলে কিবা মাৰিলে জবৰদস্তি ছেটাৰ গিৰালে ঠিক আছে তাৰপিছত আকৌ মোৰ দেউতাক মাৰপিট কৰিলে পুৰা ডিঙি চিপিছে কিবা ঠেলা ঠেলি কৰি গৈছে মোৰ পাপাৰ হ'ল হাৰ্ট পেচেণ্ট মই কৈছো মোৰ পাপাৰ যদি কিবা হৈছে ক'লেতো আপোনালোকে নাংতুমছে আদাই চিটু নিং বুলি মই কৈছো কাৰ্বিৰ পৰা কৈছো তাৰপিছত মই ক'লো কি আপোনালোকে ৰেছপন্সিবিলিটি ল'ব লাগিব যদি বাই চান্স আজি ৰাতি মোৰ পাপাৰ কিবা হৈ গ'ল এইটো কৈছো মই কিবা লিটছন দা কাৰণে কৈছিল লিটছন ৰংফাৰ আছিলে তেতিয়া কথা পাতি কিনি মই কৈছো চাওক মোৰ পাপা এইটো এনেকা বেমাৰ আছে কিবা আৰু দাদাই মোক ক'লে বেমাৰী হাৰ্ট পেচেণ্ট আছে ক'লে ঘৰ বাহিৰত কিলে আনিব লাগে এইটো কথা নহয় না মোৰ পাপা দোকানত বহে দোকানত ফটকে বেলেগ মানুহে আহি কিনি একদম দোকান বা ঘৰ বন্ধ কৰি দিব গ'লেতো ঘৰ মানুহতো আহিবই ওলাই কিনি আহিব কি হ'ল বুলিতো পাপাক মাৰপিট কৰিলে তাক মাৰিলে মোক মাৰিলে কি কথা আছে এইটো গমেই নাপাওঁ আমি এটা আপোনালোকে থানাত টিঅপিত গৈছিল কি কাৰণ এইটো টিঅপিত গৈছো এফআইআৰ দি আহিছো এটা কাৰ এগেইনষ্টত দিছে এফআইআৰ দিছো লিটছন ৰংফাৰ তাৰপিছতে আছে আপোনাৰ আংটংটি কাঠাৰ আৰু আছে আপোনাৰ ৰেবিকা সিংনাৰপি তপন টিমু লিপছন ক্ৰো চাংপি ইংটিপি তাৰপিছত ইয়াৰ যিমান কিবা সিহঁতৰ লগৰ গ্ৰুপ আছে টিম মেম্বাৰ আছে সিহঁতৰ নামটো আমি চিনি নাপাওঁ চেহেৰা চিনি পাওঁ আৰু আমিতো যদি মিছা কৈছো ঠেলা ঠেলি কৰা মাৰপিট কৰা ক'লে ষ্টাৰ্ট কোনে কৰিছে সিহঁতে শান্তিৰ পৰা আহক আহি কিনি কি হৈছে এনেকা কথা আছে কিবা আছে ক'লে ভালকে কথা পাতি কিনি কিবাটো সলিউশন ওলাব ন কি আছে কি কৰা নাই কি আছে কি ভুল আছে আমাৰ ক'বতো লাগিব না আমাক আহি ফটোকে দোকানত সুমাই সবে আপোনাৰ ভিডিঅ' কিবা লৈছে বা আপোনালোকে না প্ৰেছ হয় না কি হয় প্ৰেছ মানুহ গ'লেতো য'ত যালেও আপোনালোকৰ যাব পাৰে ইমানটো ৰাইটছ নাই না আপোনালোকৰ
কিবা গলতি হৈছে কিবা হৈছে আপোনালোকে উৰা বাতৰি কৰবাত পৰা শুনিছে জাগাত যাওক না আপোনালোকে তাতে যাওক কি আছে কি নহয় এইটো আপোনালোকে খবৰ কৰক আৰু ইমান লোকে মোক কৈছে আচ্ছা মই আপোনালোকক সবক সুধিব বিচাৰিছো কি মই কি বহুত ভুল কাম কৰিছো নেকি যে মই কাৰ্বি ছোৱালী হৈ অনা জাতিক বিয়া পাতা মোক ইমান লোকে তাতে কৈছে লৰা হন্তে কৈছে মাইকী মানুহ হন্তে মোক কৈছে মই কি বহুত পাপ কৰিলো নেকি যে মই ইয়াত বিয়া পাতি কিনি মোক কি কৰবাত যাই কিনি বিক্ৰী কৰি দিছে নেকি মোৰ হাজবেণ্ডে বা মোৰ ঘৰ মানুহে যে মোক পুৰা অত্যাচাৰ কৰিছে নেকি 16 বছৰ হৈ গল মোৰ বিয়া পাতা আজি মোৰ লৰা সৰুটো 11 বছৰ হৈছে ডাঙৰটো 14 বছৰ হৈছে মই শান্তিকে থাকি আছো তো ইয়াতে মোক কিবা কষ্ট দিছে বা কিবা দিছে বুলি তো নাই তো দেখি পাইছে কি হৈছে কি নাই মইতো গম পোৱাটো ফেচবুকত চাইছিলো ফেচবুক লাইভ চলি আছে দোকানত এনেকা ঘটনা ঘটিছে তাৰ পিছতে মই মোৰ বাইক লৈ আহিলো বাইক লৈ আহি ৰখালো তাৰ পিছতে তাত গৈ কিনা মই আৰু কলো তোমালোকৰ মানে তোমালোকৰ কোনে আপোনালোকৰ আৰবিদি কলো আৰু একো কাগজ পত্ৰ নাই লিগেলি আহিলে হ'ব কিবা গভৰ্ণমেণ্ট অথৰিটিৰ পৰা কিবা হলেহে দোকানটো ক্লোজ কৰিম ভালে কথা কৈছে আপোনালোকে ভিডিঅ' চাব পাৰে বাস এনেকৈ ক'লো মই একো বেয়াকৈ একো কোৱা নাই তাৰপিছতে কিছুমানে চাৰ্জ কৰিলে আৰু মোক হেলমেট দি মাৰিলে ঠেলা ঠেলি আপোনালোকে ভিডিঅ' চাব পাৰে ভিডিঅ'টো চবত আছে ঠেলা ঠেলি কৰিলে হেলমেট দি মাৰিলে ডিঙিত কৰিবলগীয়া হৈছে এটা এনেকৈ কৰিলে আৰু তাৰপিছতে মই একো কোৱা নাই বেলেগ একো কোৱা নাই কাগজ পত্ৰ ভাল কৰি আনক এটা অৰ্গেনাইজেশ্যন ঠিকে আছে অৰ্গেনাইজেশ্যন হয় ভালে কাম কৰি আছে কিন্তু এন্তেতো অথৰিটি নহয়তো বেলেগ কাৰোবাৰ জাগাত যায় প্ৰপাৰ্টি যায় ডাইৰেক্ট এন্তে কিবা কৰিব পাৰা প্ৰপাৰ ল' এণ্ড অৰ্ডাৰ পৰা হওক মই এইটোৱে কৈছোঁ প্ৰপাৰ ল' এণ্ড অৰ্ডাৰ পৰা হওক আমি আলোচনা কৰিবৰ কাৰণে আছোঁ ৰেডি আছোঁ এটা এন্তে এনেকা নহয় এন্তে ডাইৰেক্ট মোক চাৰ্জ কৰিছে তই কোন হয় কিবা কৰিব আপোনালোকে ভিডিঅ'ত চাব পাৰে এইটো তাতে উঠনি অলপ আগতে আমি কিবা চাইছোঁ লাইভ চাইছিলোঁ ইলেকশ্যন ডাঙৰীয়াই তেখেতে কৈছে আমি কিবা কৰিছোঁ বুলি আপোনালোকে ভিডিঅ'ত চাব পাৰে মোক কোনে আগত মাৰিছে কোনে হাত উঠাইছে তেখেতে উঠা নাই বেলেগ এটা উঠাইছে তেখেতক মই কোৱা নাই তেখেতে উঠা নাই বেলেগ এটা হাত উঠাইছে তাতে আছে ভিডিঅ'ত আপুনি চাব পাৰে মোৰ হেলমেট খুলি হেলমেট দি মাৰিছে তাৰপিছতে মই চেল্ফ ডিফেন্সত মই হাত ভৰিত অলপ চলাইছোঁ দেই মই এইটো মই নকওঁ আপোনালোকে ভিডিঅ'ত চাব পাৰে আৰু এইটোৱে আৰু ইমানকে কৈছো মই লিচন দাক কৈছো চাওক দাদা কথা পাতিম শান্তিকে কথা পাতিম এনেকা চিঞৰি বাখৰি কৰি কিনি তো লাভ নাই এই কিছুমানে আহি কিনি কৰবাত পাৰে মাৰিব কিবা কৰিব এনেকা নহয়তো আপোনাৰ লৰান্ত আপোনালোকে বুজাই লওক কথা পাতিম আমাৰ যদি ভুল আছে কলে আমি মানিম যদি ভুল নাই কলে তো আমি কি কাৰণে কিবা ভয় খাম একো গলতি কৰাই নাইতো ৰাইট টাইমত পুলিচ আহি গৈছে নহলে মাৰিলে তো গিটাটো কি মাইতো কি কয় আপুনি পাব্লিক ধুলাই কি যে মব লিঞ্চিং নাকি এনেকা হৈ যালে ভাইটিক তো আমি হেৰাই দিলে হয় আজি মোৰ পাপাক তো পুৰা একদম কিবা হৈ আছে আপোনালোকে লাগিলে মেডিকেল কলেজত যাই কিনি সুধিব পাৰে হাৰ্টৰ আজি পৰা মোৰ দেন 25 ইয়াৰ্ছ হৈছে পাপাৰ কিবা হাৰ্টৰ প্ৰব্লেম এইটো চাওক আজি তাৰ পৰা আমাক ৰিফাৰ কৰিছে গুৱাহাটী আমি যদি মিছা কৈছো কলে তাতে ডক্টৰ আছে এইটো টেনচনত আছো এতিয়া মই আপুনি ক'ত দুখ পাইছে মোক ইয়াতে মাৰিলে এই বুঢ়ীত মাৰিলে পিঠিত মাৰিলে ভিডিঅ' ফুটেজটো আছে এই ঝাপ মাৰি হেলমেট দি মাৰিছে কোনোবাই কিবা মাৰিলে মোক এই ৰাস্তাত যোৱা টাইমতে পিছফালে দি কোনোবাই লাত মাৰিছে ছোৱালী মানুহ কিবা আছে তো অলপতো ধ্যান দিয়ক না ঠিক আছে আপোনালোকৰ চেণ্টিমেণ্ট আছে চেণ্টিমেণ্ট থকা টাইমত ঠিক আছে মানিছো আৰু জাকং থুৰ হামাংনি জাকং পেন কালি লামচামেন চিংকি দামে কাগজ দেখাওক কাগজ ল' এণ্ড অৰ্ডাৰ পৰা হওক আমি আছোঁ কথা পাতিব এইটো কৈছোঁ মই মোক এইটো কি ক'লে আপোনাৰ আংটং ইংটি আৰু লিচন ৰংফাৰ তেখেতে মোক ছাইডত লৈ গৈছে কথা পাতিবৰ কাৰণে মই তেখেতকো ক'লোঁ এন্তে একো বেয়া কোৱা নাই মোক মানে চেণ্টিমেণ্ট আছে আমাৰ মানুহ এনেকৈ বুলি মই ক'লোঁ একো নাই চেণ্টিমেণ্ট আছে সেইকাৰণে মোক কাগজৰ পৰা প্ৰপাৰ কিবা লিগেলি আহিলে আমি একো নকওঁ আমি কথা পাতিব ৰেডি আছোঁ এটা একো কি নাই ডাইৰেক্ট আহি চাটাৰ বন্ধ কৰিছে একো কাগজ চাগজ নাই তেখেতেওতো অথৰিটি নহয় ন আপোনালোকে জানে ল' এণ্ড অৰ্ডাৰটো তেখেতে হাতত ল'ব নোৱাৰেতো এইটোৱে ক'ব বিচাৰিছোঁ এতিয়া আপোনালোকে কি কিবা কৰে আমাৰ কাৰণে সেইটোহে আৰু কাৰণটো আমি আগৰ কথা আমি একো গম পোৱা নাই আজিতো ছাডেনলি হৈছে এনেই আহি কিনে তেখেতে পংকজ জৈন ক'ত তেখেতক বিচাৰিছে
আমি গম পোৱাটো একো গম পোৱা নাই এনেই কিবা শুনিছিলোঁ কিবা মেডিকেলত কিবা বন্ধ হৈছে কিবা বন্ধ কৰিছে বুলি এইটো কথা শুনিছোঁ এইটো কথাটো শুনি কিনে এইটো কথাটো হৈ গ'ল এতিয়া আপোনাৰ এইটো যোন এডিশ্যনেল চিফ এইটো ইনচাৰ্জ যোনে আছে তেখেতেতো প্ৰেছ ৰিলিজ দিয়া হৈছে আপোনালোকে দিছে চাগে প্ৰেছ ৰিলিজ দিছে যে কি এইটো বস্তুটো আমি কৰা নাই আমি কৰা নাই মানে তেখেতে মানে মোৰ এইটো ভিনিটো তেখেতে কৰা নাই এইটো ডিপাৰ্টমেণ্ট মানুহে কি এইটো ৰুমটো বন্ধ কৰিছে ৰিনোভেশ্যন কাৰণে তাতে ফাৰ্ডাৰ মানুহ কোনো কিবা নাই তে ডাইৰেক্টলি এটা আহিব নালাগে নহয় আপোনালোকে যাই কিনে তাতে অফিচত কথা পাতক অফিচ পৰা প্ৰপাৰ ডিটেইল প্ৰুফটো লৈ আনি কিনে তেতিয়া আমাক চাৰ্জ কৰক তেতিয়া আমি গিল্টি আমি আছোঁ এটা আমাক ডাইৰেক্টলি এনেকা চাৰ্জ কৰিব নালাগে বেলেগে যাই তাৰ কমপ্লেইন দিছে এনেকা কথা ওলাইছে বুলি এইটো শুনিলে নহয় ন কিন্তু ঠিক আছে কি হি অনা কাৰ্বি হয় বুলি কি কি কথাটো সঁচা হ'ব পাৰে বুলি এইটো ভাৱনা লৈ কিনিতো আপোনালোকে ডাইৰেক্টলি চাৰ্জ কৰিব নোৱাৰে ন ফেমিলি আছে তাতে খালি অকল দোকান গ'লে নহয় ন ফেমিলি আছে পাছত কিবা কিবি হৈ গ'লেতো তাৰ দায়িত্ব কোনে ল'ব আজি ঠিক আছে পাপাৰ এইটো টাইমত একো হোৱা নাই কিবা হৈ গ'ল ক'লে কোনে এইটো কিবা দায়িত্ব ল'ব এইটো এনেকা নহয় ন